হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ট্ৰেভেল এণ্ড শ্বেয়াৰ চেনেলটোলৈ। আজি আমি গৈ আছোঁ শংকৰ সংঘৰ অধিৱেশনলৈ, গতিকে ভিডিঅ'টো অনুগ্ৰহ কৰি কণ্টিনিউ ৱাটছ কৰক, যাৰ দ্বাৰা আপোনালোকে অধিৱেশনৰ সম্পূৰ্ণ দৃশ্যাৱলী দেখা পাব। মই যিমান পাৰোঁ সিমান কম সময়ৰ ভিতৰত গোটেই দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান আমি আহি আছোঁ 3-4জন একেখন গাড়ীতে, গতিকে আমি বৰ্তমান ইয়াত দেখা পাইছে মোক আমি আহি আছোঁ শংকৰ সংঘ অধিৱেশনৰ অভিমুখে। গতিকে ভাল লাগিব, একদম সুন্দৰ কিছুমান দৃশ্য আপোনালোকক দেখাম। গতিকে চাউলদোৱা পাৰ হৈ আমি আহি আছোঁ বৰ্তমান। ধুনীয়া পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, সেই প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি আহি আছোঁ সুন্দৰকৈ। চাই থাকিব আপোনালোকে, কমপ্লিট ভিডিঅ'টো ৱাটছ কৰক, যাৰ দ্বাৰা আপোনালোকে গোটেই অধিৱেশনলৈ নোযোৱাকৈ আপোনালোকে গোটেই দৃশ্য চাব পাৰিব। ইয়াত দেখা পাইছে অধিৱেশন স্থলীলৈ সোমোৱাৰ আগত যি যান-জঁট, বিশাল যান-জঁট, গাড়ী আমি পাৰ্কিং কৰিয়ে দেখা পাইছে আমি মণ্ডপৰ বা মূল সভাৰ ফালে আগবাঢ়িছোঁ। আৰু সম্পূৰ্ণ এটা ছাইডত গোটেই যিখিনি ভকত বৈষ্ণৱ আহিছে অধিৱেশনলৈ, সেইফালৰ পৰা যিখিনি ঘৰলৈ উভতি আহিছে সেয়া আহি আছে। আৰু এইফালৰ পৰা আমি যোৱা ছাইডত যিখিনি গৈ আছে, দুটা ছাইডত ভকত বৈষ্ণৱ গৈ আছে এনেধৰণে। আৰু ভাল লাগিছিল সম্পূৰ্ণ। আজি মই ভইচ অভাৰ দিছোঁ বন্ধুসকল, তাতে ৰেকৰ্ডিং কৰাৰ সুবিধা কোনো নাছিলে, গতিকে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি কমপ্লিট ৱাটছ কৰি থাকক। গোটেই দৃশ্যাৱলী আপোনালোকে ইয়াতে সম্পূৰ্ণকৈ চাব পাৰিব। ৰাস্তাত ইমানেই মানুহৰ সংখ্যা, যাৰ কাৰণে মই ভিডিঅ'টোত ভইচ অভাৰ দিব নোৱাৰিলোঁ, গতিকে পাছত ভইচ অভাৰ দি আপোনালোকৰ কাৰণে ভিডিঅ'টো ক্ৰিয়েট কৰিছোঁ। নিশ্চয় আপোনালোকে ভাল পাব। লগত যোৱা ককাজনে এখন তামোল খাম বুলি সেয়া আমি দেখা পালে আপোনালোকে এখন তামোল খালোঁ। তাৰ পাছতে মূল মণ্ডপৰ ফালে আমি আগবাঢ়িলোঁ। এই কাষতে দুই চাইডে বিভিন্ন ধৰণৰ দোকান, তাতে বিভিন্ন ধৰণৰ সৰু সৰু কণমানিবিলাকৰ কাৰণে যিবিলাক প্ৰয়োজনীয় তেওঁলোকে কিনিব পৰা সামগ্ৰী, এইবিলাকৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দোকানবিলাক আছে। তাৰ পাছতে আমি এনেধৰণে পথৰ মাজেদি মূল মণ্ডপৰ পিনে গৈছিলোঁ। আৰু দেখা পাইছে আপোনাৰ সামান্য হ'লেও গোটেই মণ্ডপখন মই দেখাবলৈ চেষ্টা কৰিছিলোঁ। ডাঙৰ ডাঙৰ হেল'জেন দি পেলাই গোটেই পোহৰ কৰি ৰাখিছে পৰিৱেশটো। আৰু বোকা হোৱাৰ কাৰণে সামান্য অসুবিধাৰ সৃষ্টি হৈছে ভকত বৈষ্ণৱসকলৰ মাজত। এয়া হৈছে আপোনালোকৰ যিখন পতাকা উত্তোলনৰ ভেটি, সেই পতাকা উত্তোলনৰ ভেটিৰ ওচৰত আমি পাইছিলোঁগৈ। আৰু ইয়াৰ পতাকা উত্তোলনৰ ভেটি এক সুন্দৰ দৃশ্য, অতি সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰিছে পতাকা উত্তোলনৰ ভেটি। আগতেও মই বহু সংখ্যক শংকৰ সংঘৰ অধিৱেশনত গৈছোঁ, কিন্তু এইবাৰ যথেষ্ট সুন্দৰ হৈছে পতাকা উত্তোলনৰ ভেটি বা বেদী। তাৰ পাছতে আমি আগবাঢ়িছিলোঁ যিসমূহ শিবিৰ আছে, সেই শিবিৰসমূহ চাবৰ কাৰণে। গতিকে আপোনালোকে জানে অসমৰ সম্পূৰ্ণ ডিষ্ট্ৰিক্টৰ কাৰণে বেলেগ বেলেগকৈ বিভিন্ন ধৰণৰ ভকত বৈষ্ণৱ ৰাতি থাকিব পৰাকৈ সুন্দৰ ব্যৱস্থা কৰিছে। লগতে তেওঁলোকে ৰাতি নিজে প্ৰসাদ বনাই খাব পৰাও ব্যৱস্থা কৰিছে। আৰু মানুহেই মানুহ, চাৰিওফালে অকল মানুহ আৰু মানুহ। ইমান ডাঙৰ এটা অনুষ্ঠান অসমৰ হয়তো আৰু দ্বিতীয়টো নাই। প্ৰথমেই শংকৰ সংঘৰ অধিৱেশন পৰে, তাৰ পাছতে অসম সাহিত্য সভা, এনেধৰণৰ যিবিলাক অনুষ্ঠান, এইবিলাকত গৈও নিশ্চয় ভাল লাগে। ইয়াত দেখা পাইছে মূল মণ্ডপৰ যিখিনি ডেক'ৰেশ্যন অতি সুন্দৰ ধান খেৰেৰে নিৰ্মাণ কৰিছে, তাৰ ভিতৰতে লাইটিঙৰ ব্যৱস্থা আছে। আৰু এটা কথা বেছি ভাল লাগিলে, মূল মণ্ডপটো ইমানেই ডাঙৰ আৰু সেই গোটেই মণ্ডপটোৰ ভিতৰত সম্পূৰ্ণ ভকত বৈষ্ণৱেৰে ভৰ্তি, এটা চিট খালী নাই। ইয়াত দেখা পাইছে মূল মণ্ডপৰ কিছু দৃশ্য, তাতে বৈষ্ণৱসকলে বিভিন্ন ধৰণৰ তেওঁলোকৰ ধৰ্মীয় যিবিলাক আলোচনা, সেই আলোচনা সভা তেওঁলোকে যিখিনি আলোচনা কৰিব লাগে বা মিটিং চলি আছিলে আমি থাকোঁতে। তাৰ পাছতে আমি আগবাঢ়িলোঁ এয়া বিভিন্ন ধৰণৰ যিখিনি জিলাভিত্তিক বা জিলাসমূহৰ কাৰণে নিৰ্মাণ কৰা যিসমূহ ঘৰ, সেই ঘৰসমূহৰ কাৰণে আৰু লগতে ডেক'ৰেশ্যনৰ কাৰণে কিছুমান ব্যৱস্থা কৰিছে। এক বিশাল আকাৰ হাতীয়ে নিৰ্মাণ কৰা হৈছে, আপোনালোকে দেখা পাইছে। গতিকে ইমানেই ভাল লাগে যে সকলো ডেকা চামৰ পৰা আদি কৰি সকলোৱে চুৰিয়া চোলা পিন্ধি এক আধ্যাত্মিক মনোভাৱেৰে সম্পূৰ্ণ তেওঁলোকে ইয়াতে মনোনিৱেশ কৰে। গতিকে সেইটোৱেই ভাল লাগে আচলতে শংকৰ সংঘৰ অধিৱেশন বুলি ক'লে। আৰু অসমৰ চাৰিওফালৰ পৰা ইয়াতে জনসমুদ্ৰত পৰিণত হয়। লগতে এইবাৰ আমি গম পাইছোঁ যে দিল্লীৰ পৰাও যথেষ্ট সংখ্যক আহিছে, মুম্বাইৰ পৰা আহিছে ভকত বৈষ্ণৱ। গতিকে অসমৰ যিবিলাক প্ৰবাসী অসমীয়া তেওঁলোক তাতে বাস কৰিছে, তেওঁলোকো আহিছে এইবাৰ। দেখা পাইছে কেনেধৰণে ভকত বৈষ্ণৱসকল শাৰী